হেল্ল' গাইছ, এয়া দেখিছেনে কি হয়? এইখিনি কণী বিলাহী কিমান ধুনীয়া হৈ আছে দেখিছেনে? এয়া আৰু আমাৰ এইখিনিতে অলপ মানে কণী বিলাহী খেতি মানে নহয়, ইয়াতে নিজে হৈছিলে এইখিনিতে এনেকৈ ভেটি দিছিলে, তাৰপিছতে এয়া ডাঙৰ হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ পকি আছে। এতিয়া আজি ছিঙিছে, চাওক ইমান ধুনীয়াকৈ পকি আছে আৰু বহুতেই আছে ইয়াত তলত সোমাই আছে। ইয়াতো মানুহ সোমাই ছিঙিব লাগিব আৰু একদম ধুনীয়া। আপোনালোকে ওচৰে পাজৰে কাৰোবাক যদি কণী বিলাহী দৰকাৰ হৈছে তেতিয়াহ'লে ক'ব পাৰে দেই। ওচৰে পাজৰৰ মানুহকে দিব পাৰিম, কিন্তু দূৰত দিব নোৱাৰোঁ। এয়া কণী বিলাহী দিবলৈ গ্ৰাহক লগাই আছে নেকি? অঁ, বেছি হৈ গৈছে আকৌ, লাগি আৰু হেৰি পকিয়ে থাকে, লাগি থাকিব, পকিয়ে থাকে, খাই থাকিব পৰা হয়। এয়া চাওক ইমানখিনি হৈ গৈছে, সেইকাৰণে কৈছোঁ এইখিনি দিব পৰা যাব। আৰু এইফালে আছেই, আৰু এয়া লাগিয়ে থাকিব, আকৌ পিছদিনাখনে পকিয়ে যায়। দেখোঁ যে কেঁচা হৈ থাকে আৰু তাৰপিছত দেখোঁ আকৌ পকিয়ে থাকে। ইয়াৰ পৰা ছিঙি নি খাই থাকিব পৰা যায়। ইমানখিনিতো আকৌ নষ্টহে হ'ব, সেইকাৰণে কাৰোবাক যদি দৰকাৰ হয় মানে ক'ব পাৰে দেই, কাৰোবাক যদি লাগে কণী বিলাহী। আৰু কাৰ কাৰ প্ৰিয় কণী বিলাহী খাবলৈ? মই কিন্তু সকলোৰে প্ৰিয় দেই। এয়া মায়ে ছিঙি আছে, মানুহজনেও ছিঙি আছে। এয়া চাওক কিমান ধুনীয়াকৈ ছিঙি দিছে, একদম বগৰীটোৰ নিচিনা হৈ আছে, ৰঙা ৰঙা। এইয়া চাওক, এইটোতে একচৰীয়া হৈ গ'ল চাওক, এইটো চৰিয়াটোত একদম ফুল হৈ গ'ল আৰু আছেই মাজলৈ ছিঙিবলৈ। দেহা মোক কি কৰি আছা? আমাৰ দেহাজনী চাওক, তাই মানে গান শুনিলে ৰখিবই নোৱাৰে। সেয়া অকলে অকলে নাচি আছে, দেখিছেনে চোতালত? সেয়া চাওক নাচনি আৰু আছে এইফালে। এয়া চাওক এইখিনি এতিয়া কেঁচা হৈ আছে, দেখিছেনে? এয়া কেঁচা, অলপ এইটো ৰঙা হৈছে, পকিবলৈ ধৰিছে আৰু এয়া কেঁচা দেখিছে, লাগি আছে। এইখিনি আৰু দুদিন পিছত পকিবই আৰু মাজলৈ যে কিমান পকি আছে। এইয়া দেখিছে, কেমেৰাত উঠিছে, এয়া এয়া চাওক এইফালে। আজিলৈ তেন্তে বাই বাই। কেনেকুৱা পালে জনাবা দেই। এইখিনি চাওক।